তোমাৰ ওপৰত আশা এটা আছে ৰবাচোন তুমি মনে মনে থাকা স্বাৰ্থ পঢ়ে তুমি স্বাৰ্থ নোহোৱাকৈ আজিৰ দিনত কোনে কি কাম কৰে হে মামা স্বাৰ্থ থাকিব লাগিব তাৰমানে স্বাৰ্থটো এনেকুৱা বস্তু পৰিচাৰকজনে হতুৱাই মাহ প্ৰসাদখিনি ৰেডি কৰা হা 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 ঠিক আছে হয় পাই যাম বাইক আছে চেল্ফ মাৰিলে হৈ গ'ল কি কয় হয় স্কুটি আছে কলিজা মৰমে ধানি দি যা যা কলিজা ওই মৰমে ধানি দি যা কলিজা কাষলে বাৰ মাতিছা শান্তি পৃথিৱী শান্তি দুখ দুৰ্গতি মাৰি মৰক সকলো আঁতৰি যাওক ঘৰখনত ৰাহু কেতুৰ যি কুপদৃষ্টি পৰিছে সকলো দূৰ হওক ওম শান্তি ওম শান্তি এওঁৰ মূৰত শান্তি চব অলপ বেছিকৈ ঢালি দিয়াচোন এওঁৰ গাত লাগি থকা ৰাহু কেতুবোৰ আঁতৰি যায় যদি যাওক ওম শান্তি কিবা যদি বেয়া বস্তুৰ গাত লম্বি আছে সকলো আঁতৰি যাওক আছে ৰাহু কেতু নাথাকিলেও সংগ্ৰাম কিন্তু মামীৰ গাত কিছু আছে ওম শান্তি আপুনি কিন্তু এজন বাহিৰা মানুহৰ আগত মোক বৰ বেয়াকৈ অপমান কৰিলে আপুনি এজনৰ আগত মোক ইমান বেয়াকৈ অপমান কৰিছে নহয় চাব আপুনি বেয়া কথা মই চিন্তা কৰিম মই বাহিৰা মানুহ নহয় এইখন ঘৰলৈ গুফাই ধোৱাবলৈ আহি পৰিয়ালটোৰে এজন হৈ পৰিছো মামীয়ে মোক বেয়া পালে নেকি মামা তেওঁৰ বেয়া পোৱাটো থোৱা তোমাৰ নিজৰ কথা কোৱাচোন মোৰনো আৰু কি আৰু চলি আছো জগদম্বাৰ কৃপাত পিছে মামা কথা এটা ঘুনুক ঘানাককৈ মই শুনি আছো কি আমাৰ বিক্ৰমে বোলে কোনোবা খ্ৰীষ্টান ছোৱালী ভাল পাই আছে কথাটো সঁচা নেকি ঠিকেই শুনিছা ওম শান্তি শান্তি কৰিলা যে অশান্তিৰ একজাননী পাইছো এই বৰপূজাৰী পৰিয়াললৈ খ্ৰীষ্টান ছোৱালী বোৱাৰী হৈ আহিব কথাটো ভাল হ'বনে বাৰু আৰু বিক্ৰমক মই যিমান দূৰলৈকে জানো তেওঁতো কাৰো কথা নামানিব বিয়াখন ফাটিবই যেন লাগিছে তাকেই আৰু এটা কথাহে মামা কি এই বিজ্ঞানৰ যুগত কোনে জাতপাতৰ বিচাৰ কৰি থাকিবহে ভাল পাইছে যেতিয়া জাতপাতৰ বিচাৰ কৰিও লাভ নহ'ব নহয়নে এই কথা তুমি কৈছা তুমি এজন পুৰোহিত হৈ নামতহে মই সঁচা অৰ্থত পুৰোহিতৰ যিখিনি জ্ঞান থাকিব লাগে মোৰ নাই এনে কাম চলাই যাব পৰাকৈ সাধাৰণ কুলৰ অধিকাৰী মই সেই ডাঙৰ ডাঙৰ পূজাবিলাক মই নকৰোঁ নহয় মই
বিচাৰক হিচাপে থাকো এচিষ্টেণ্ট কিন্তু তোমাৰ যিটোহে গেটাপ তোমাকতো কম জনা যেন নালাগে বাহিৰত ধৰা নেকি পানীৰ গভীৰতা পানীত নমাজনেহে গম পায় ডাঙৰ পুৰোহিতসকলৰ ওচৰত নিজকে পুৰোহিত বুলি নকওঁৱে মই এচিষ্টেণ্ট তুমি কিন্তু বৰ চালাক নাই দেউ চালাক নহ'লে এই মহানগৰত ব্যৱসায় চলাব চালাক হ'বই লাগিব নহ'লে ব্যৱসায় নীতিকে কাৰ পাইছে এয়া কাটিলে এইটো নম্বৰ এয়াৰচেল নম্বৰ বাজিছিল এইটো কাটিলে গাইছিল এইটো আকৌ জিঅ' কথা এটা কাটে ফোন কৰে কাটি দিয়ে থানাত দি দিলে গম পাই যাব কি কৈ আছিলো মই কি কৈ আছিলো ব্যৱসায় আপোনালোকৰ ঘৰখন কেতিয়াও এৰিব নোৱাৰো খুৰীদেৱে বহুত সহায় কৰিছে দেই মই হয়। এই যে তিনিআলি মূৰৰ বৰগছজোপাৰ সৈতে থকা আধা কঠা মাটি দান দিছে হয়। খুৰীদেৱে বৰগছজোপাত এতিয়া ৰঙা কাপোৰ এখন মেৰিয়াই লৈ দুই একে ধূপ চাকিও জ্বলা তাত এটা নিজাববীয়াকৈ মন্দিৰ সাজি আছো জানো নহয় আচ্ছা হেৰি মন্দিৰটো সম্পূৰ্ণ হ'ল নেকি ৰঙৰ কাম কৰিছে আৰু মামা মানে ভাগ্যৰ কি লীলা নহয় সেই বৰগছজোপাৰ গা গছডালত গণেশ বাবাৰ সুৰৰ লেখীয়াকৈ ওখকৈ আকৃতি এটা আছে পেইণ্টাৰৰ হতুৱাই সুৰডাল ৰং কৰে মানুহৰ চকুত পৰাকৈ ৰাখিছো হে ৰাস্তাৰে যোৱা মানুহে পইচা দলিয়াই থৈ যাব যোৰাবাটৰ গণেশ মন্দিৰটো দেখা নাই দেখিছো দিনটোত কম টকা কালেকশ্যন হয় তাত বহুত তেনে এটা মন্দিৰ যদি মামা মই ইয়াত বনাব পাৰো নহয় মামা মামা দুচকীয়া নহয় 4 চকীয়া গাড়ী লৈ গোসাই দিবলৈ আহিম মই তুমি কিন্তু কম বিজনেছমেন নহয় এইটো কিন্তু তুমি সাংঘাতিক কথা চিন্তা কৰিছা দেই এজন পুৰোহিত ৰাখিব লাগিব কিয় মই নিজে তত্ত্বাৱধানত থাকিম বেছিকৈ কালেকশ্যন মন্দিৰৰ বাহিৰতহে হ'ব ৰাইজে দলিয়াই থৈ যোৱা পইচা ক'ত চিটিকি পৰে ঠিকনাটো না বাহিৰত থাকিম আৰু মামা কেনেবাকে যদি মন্দিৰত দুখনমান বিয়া পাতি দিব পাৰো নহয় মামা মই মন্দিৰৰ নক্সাই সলাই পেলাম হয় দেই হয় তুমি কিন্তু পাক্কা বিজনেছমেন হয় পাৰিমনে মই মোৰ প্ৰজেক্টত ছাকচেছ হ'ব পাৰিমনে কথাই নাই নহ'লে বৰবাদ হৈ যাব লাগিব কিয় যিখিনি সাঁচতীয়া বুলিবলৈ আছিল মন্দিৰৰ নামতে খৰচ কৰিছো মই মামা এটা কাম নকৰি দিয়ক কি আমাৰ খুৰীদেউতো বিক্ৰমৰ বিয়াখন ঘৰত পাতিব নিদিয়ে কোনো পৰ্যায় খেতটো মোকে নিদিয়ে কিয় মোৰ মন্দিৰতে বিয়াখন পাতি দিওঁ ন মোৰো ব্যৱসায় লাইনটো মুকলি হ'ব প্ৰজেক্টটো ছাকচেছ হ'ব হয় নেকি যদি তেনেকুৱা কিবা এটা হয় খেপটো বিয়াখন তোমাৰ মন্দিৰতেই হ'ব ওম শান্তি ওম শান্তি